Hello guys, welcome back to my NK eating show. তো আজি বনাম গাহৰি মাংস তো আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু শেষত জনাবলৈ নাপাহৰিব যে আপোনালোকৰ ভিডিঅ' চাই কেনেকুৱা লাগে তো বলক এনেকৈ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ তো গাইজ এয়া ৰাখিছোঁ মই গাহৰি মাংস আৰু এতিয়া লৈ যাম আৰু ধুনীয়াকৈ বনাই খাম তো গাইজ ঘৰ বনাই আছে এতিয়া মানে ঘৰ ৰং চং কৰি আছে চ' সেইটো কাৰণে মানে পাকঘৰৰ বহুত অৱস্থা বেয়া গতিকে মই এতিয়া পিছফালে গৈ বনাম আমাৰ বাবা এটা নহৰু গুচাই আছে আৰু এতিয়া মই বনাম গাহৰি মাংস পিঁয়াজ কাটি ল'লোঁ আৰু এইফালে এটা নহৰু গুচাই ল'লোঁ আৰু এইফালে ভাত বহাই দিলোঁ আৰু এইফালে আমাৰ চিকেন ৰেডি আৰু এতিয়া মছলা খুন্দি ল'ম আৰু বনাই যাম কাম মই নাথাকে দৌৰি থাকিম হয় নে নহয় ইয়াতে দৌৰি থাকিব হেৰি নাই সাধন নাই দায়িত্ব নাই যোৱাটো কি কেনেকৈ হ'ব ইয়াতে কেনেকৈ যাব এইখিনি দেখা নাই হে অঁ কামটো শেষ কৰি লওঁ আৰু জংঘল হ'ব বৰষুণ দিনটো আৰু জংঘল হ'ব হ'ব দিয়া নহ'লে পইচা পইচা ফাইনেলি আমাৰ মাংস ৰেডি হৈ গ'ল আৰু আমি এতিয়া খাম আপোনালোকে ভিডিঅ'টো চাই থাকিব কৰি আছে আৰু ময়ো ইণ্টাৰজাৰ কৰি আছোঁ মোৰ ফেমিলিয়ে ভাত বাঢ়ি আছে কেইটামান আৰু ইয়াতে আছে ফেমিলি Oh my God. আমি এতিয়া খাম কি যে মজা Oh my God. বঢ়িয়া টেষ্টি বম টেষ্টি মজা একদম চুপাৰ টেষ্টি আপোনালোকেও এনেকৈ বনাই কৰি খাই চাব পাৰে আৰু খাই টেষ্টিটো কেনেকুৱা হয় মোক কমেণ্টত জনাব আৰু ফাইনেলি গাইজ আমি এতিয়া খাই বৈ শুব ল'লোঁ বাই বাই গুড নাইট দি দিয়া গুড নাইট বুলি কোৱা এইবিলাক কোৱা গুড নাইট তুমি কোৱা গুড নাইট গুড নাইট জামু খা কাল্লু খা মজগামি তুলু ওকে গাইজ এতিয়া গুড নাইট দিলোঁ আৰু আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা লাগিলে প্লিজ লাইক কমেণ্ট জনাব আৰু মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনে প্লিজ লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব আমাৰ মাইকীয়ে পূৰা মুখ মুন্দাই বহি আছে আৰু আমি এতিয়া শুই যাম গুড নাইট বাই বাই টাটা